মাজতে আৰু মই মানে ইউপিপিএলৰ পৰা আকৌ পুনৰ মানে বিপিএমলৈ যাম বুলিও মানে কথাবিলাক ওলাইছে। তো এইবিলাক একো ভিত্তি নাই। যিখিনি ওলাইছে, যিখিনি মানে প্ৰকাশ হৈছে, যিখিনি পেপাৰ মিডিয়াই হওক বা তেনেকৈ প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, যিবিলাক কথাবিলাক চলি আছে এইবিলাক ভিত্তিহীন। কাৰণ কিয়, মই এটা দলৰ পৰাহে আহিছোঁ। এটা দলত মই যিটো সময়ত এটা দলত মই যোগদান কৰিছোঁ, সেইটো সময়তে নিৰ্বাচন আৰু বিটিচি নিৰ্বাচন আছে 2025 চনত। সেইটো সময়ত মই টিকিট মানে লাভ কৰা ব্যক্তি হয়, মোকে টিকিট প্ৰদান কৰিলে হয় বিপিএমত। সেই সময়ত মই বাদ দি পেলাই এটা দলত আহিছোঁ, নিশ্চয় কাৰণ থাকিব। এটা দলত মানে বাদ দি পেলাই এটা দলত আহিছে যেতিয়া, মইতো এনে অহা নাই। মই আহিছোঁ ইয়াত এটা দলৰ নীতি আদৰ্শ ভাল পাইহে মই এটা দলৰ লগত যোগদান কৰিছোঁ। সেই বুলি যে মই আজি বিপিএফ দলৰ নীতি আদৰ্শ বেয়া বুলি কেতিয়াও কোৱা নাছিল, কেতিয়াও কোৱা নাই। আৰু বিপিএফ দলে সেইটো সময়ত যেতিয়া মই বিপিএফ দলৰ এজন মানে কৰ্মী আছিল, সাধাৰণ সদস্য আছিল, তেতিয়া মই বিপিএফ দলৰ নীতি আদৰ্শ বজাই ৰাখিয়ে বিপিএফ দলৰ কাৰণে কাম কৰিছে। এতিয়াতো মই বিপিএফ নহয়, মই ইউপিপিএল ট্ৰেক্টৰ পাৰ্টিৰে হয়। মই ট্ৰেক্টৰ পাৰ্টিত মই প্ৰাৰ্থিত্ব লাভ কৰিবলৈ গৈ আছো, সেই যেন ব্যক্তি আকৌ পুনৰ কেনেকৈ মানে বিপিএফ দলত যাব? এইটো মিছা কথা। ইয়াত যিবিলাকে ওলাইছে ইয়াত কোনো ভিত্তি নাই, ভিত্তিহীন। নিৰ্বাচনৰ সমাগত কোনোবাই কিবা ক'ব নক'ব, মোৰ কাণত নুশুনে, একো প্ৰব্লেম নাই। মই সৰ্বসাধাৰণ ৰাইজ আৰু সমষ্টিবাসীক